Hello guys, welcome back to my YouTube channel. আজি মই এটা নতুন ডিশ বনাবলৈ লৈছোঁ। ইয়াত প্ৰথমতে মই তেল দি ল'লোঁ। তেল দি মই পিঁয়াজ, কেপচিকাম আৰু তেজপাত দি ল'লোঁ। এইখিনি এনেকৈ তেলত ভাজি ল'লোঁ। আৰু মই হেৰি দিছিলোঁ দালচিনি দিছিলোঁ। দালচিনি গুড়া নহয়, দালচিনি গোটা দালচিনিটো আৰু পাঁচফোৰণ ভাজি ল'লোঁ। ভাজি দিয়াৰ পিছত ইয়াত মই কেইটামান বাদামো দিলোঁ। এনেকৈ এইখিনি ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত ইয়াত মই বাচমতি চাউল অলপ সময় আগতে মই আধা ঘণ্টামান 1 ঘণ্টামান ভিজাই লৈছোঁ। এইখিনি বাচমতি চাউলখিনি দি দিলোঁ। আপোনালোকে ধৰিব পাৰিছেনে মই বাচমতি চাউলটো দিয়াৰ এনেকৈ আজি পোলাও বনাম। আপুনি গম পাইছে চাগে বাচমতি ৰাইচ দিয়াৰ লগে লগে আজি মই কি বনাবলৈ ওলাইছোঁ। আজি মই এইখিনিতে মই ভাজি লৈ কুকাৰত দিলে এইখিনি অলপ কুকাৰত দি এতিয়া মই অলপ পানী দি হুইচেল মাৰি দিম। তাৰপিছত আমাৰ পোলাও ৰেডি হৈ যাব। তাৰপিছত আমাৰ ডিছত চাৰ্ভ কৰিলে হৈ গ'ল। পানীটো বেছি নিদিব। পানীটো আপোনালোকে যেনেকৈ ভাত বনায় ভাতৰ দৰে পানী নিদিব। ইয়াত পানী কমকৈ দিলে হ'ল। আপোনালোকেতো জানাই ঘৰত বনাই কিজনে যোনে নাজানে এই ভিডিঅ'টো চাব, চালে জানিব পাৰিব। মই একদম সহজ ভাষাত কৈছোঁ আৰু কোনোবাই বনালে মোক কমেণ্টত জনাব কেনেকুৱা হ'লে। আৰু ভিডিঅ'টো কেনে পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অ'কে বাই।